নমস্কাৰ সকলোকে মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া মই যাবলৈ ওলাইছোঁ পথাৰ। অনিল আৰু মই চাই থাকিব। মই সৰুটো অনিলে লাঙি চাঙি লৈ গৈছে আৰু খুৰ লাঙি পাতিব বোলে। আৰু সেইফালে এই আৰ্মি কেম্প আৰ্মিবিলাকে থাকে আৰু সেইফালে পথাৰ আৰ্মিবিলাকে খেতি কৰে। বলক চাই থাকক আপোনালোকে। ফাইনেলি আমি পথাৰত আহি পালোঁ আৰু এই অনিলে তামোল কটাত ব্যস্ত। আহি পিনে তামোল কাটি আছেহি। আৰু এইখন হৈছে টঙি ঘৰ, জিৰাবৰ কাৰণে বনাইছে। এইটোৱে হৈছে আমাৰ পথাৰ। ইয়াতে আমি ৰুব লাগিব এইখিনিতে, আৰু এইকেইটা আলি পাৰ কাটিব লাগিব। আৰু অনিল আৰু মই লাঙি পাতিবলৈ ওলাইছোঁ। এইকেইটা লাঙি চাওক কেনেকৈ লাঙি ওলমাই থৈছে। গোটেইখিনি আমাৰ নহয় বাৰু, বেলেগৰো হয়। সৌ অনিলে লাঙি পাতি আছে আৰু চাওক ইমান ধুনীয়া পথাৰ, ইমান ধুনীয়া বতাহ মাৰি আছে, একদম থাকি ভাল লাগিছে। চাওক গোটেইখিনি পথাৰ পথাৰ পথাৰ, বহুত ভাল লাগে এনেকুৱা। কেতিয়াবা আহি পিনি বহুত ভাল লাগে। আৰু সৌত আমাৰ টঙি ঘৰখন তাতে থাকি গ'ল। আৰু আমি এইখিনিত লাঙি পাতিছোঁ। আৰু সৌফালে ট্ৰেইন আলি ওচৰতে, বেছি দূৰ নহয় ঘৰৰ পৰা। আৰু টঙি ঘৰ এখন বনাই আছে। আৰু ইয়াতো এখন আছে, সেইটো আমি য'ত অথনি আছিলোঁ। আৰু বৰষুণ দিলে মানে ইয়াত সোমাই থাকিব পাৰিব আৰু ভাতো খাব পাৰিব। আৰু এইখিনি হৈছে আমাৰ কঠীয়াখিনি, বেছি দিন হোৱা নাই, 5 দিন নে 6 দিনমানহে হৈছে। ইমান ধুনীয়াকৈ গজি ওলাইছে চাওক। গাইছ, এতিয়া আমি খুৰ চুৰ কাটি শেষ কৰি পিনি ঘৰলৈ যাবলৈ ওলালোঁ। তাৰপিছত সেই যে আমি লাঙি পাতিছিলোঁ তাতে অনিলে চাবলৈ গ'ল, তাৰ কাৰণে ৰখি আছোঁ। মই এই টঙি ঘৰখনতে বহি আছোঁ, তাৰ আহিব দি পিনি এতিয়া আমি ঘৰলৈ যামগৈ। মাছটো ক'ত নাই একটা হয় না এটাও নাই।